নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আৰু এটা অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে RJ Tech ইউটিউব চেনেল। আপোনালোকৰ আজি ভিডিঅ'টো ইউটিউব ৰিলেটেডে হয়। আপোনালোকৰ ইউটিউব ৰিলেটেড এবাউট ছেকশ্যনত আপোনালোকৰ ছ'চিয়েল মিডিয়াৰ লিংকবিলাক আপোনালোকৰ চেনেলত যিটো এবাউট ছেকশ্যন আছে ন, সেই এবাউট ছেকশ্যনত আপোনালোকে কেনেকৈ ছ'চিয়েল মিডিয়াৰ লিংকবিলাক আপোনালোকে তাত এড কৰিব পাৰিব। তেতিয়াহ'লে মই আপোনালোকক প্ৰথমতে দেখুৱাই দিছোঁ মোক কেনেকৈ এড কৰিব। তাৰপিছত ইউটিউবত যাব, ইউটিউবত আপোনালোকে চেনেলটো ক্লিক কৰিব, চেনেলটো ক্লিক কৰি URL যাব। URL যাব আপোনালোকৰ ইয়াত এটা অপশ্যন পাব এবাউট ছেকশ্যন। এবাউট ছেকশ্যনত আপোনালোকে স্ক্ৰল ডাউন কৰিব, আপোনালোকৰ ইয়াত এবাউটত আপোনালোকে যি চেনেলৰ যি আপোনালোকৰ ডেছক্ৰিপশ্যন লিখি থৈছে তাত আপোনালোকে পঢ়িবলৈ পাব। তাৰপিছত আপোনালোকে তলত এটা অপশ্যন পাব, দেখিবলৈ পাইছে, মই ইয়াত দেখুৱাই দিছোঁ। আপোনালোকে ইয়াত ফেচবুক পেজ বুলি আহিব, আপোনাৰ ইনষ্টাগ্ৰাম আহিব, আপোনাৰ ইনষ্টাগ্ৰাম এড কৰিব পাৰিব, আপোনালোকৰ টুইটাৰ এড কৰিব পাৰিব, আপোনালোকৰ ইমেইল এডটো এড কৰিব পাৰিব। তেতিয়া আপোনালোকে সেই কামখিনি আপোনালোকে কেনেকৈ কৰিব, আপোনালোকে এইখিনি এড কৰিলে আপোনালোকে কি হ'ব মই কৈ দিছোঁ। আপোনালোকে চেনেলটোত যোৱাৰ পিছত এজন মানুহে যদি আপোনালোকৰ চেনেলটো চেক কৰে, এবাউট ছেকশ্যনলৈ যায়, তেতিয়াহ'লে আপোনালোকৰ এই ফেচবুক পেজ বুলি বা ইনষ্টাগ্ৰামত এড কৰাখিনি, আপোনালোকে ইনষ্টাগ্ৰাম লিংকটো এড কৰা বা পেজটো এড কৰাখিনি আপোনালোকে ইয়াত ক্লিক কৰাৰ লগে আপোনালোকৰ ডাইৰেক্ট আপোনালোকৰ পেজটোত আপোনালোকৰ পেজটোলৈ গুচি যাব। তেতিয়াহ'লে সেই কামখিনি কেনেকৈ কৰিব, সেই কামখিনি কৰিব হ'লে আপোনালোকে ক্ৰোম ব্ৰাউজাৰ অ'পেন কৰি ল'ব। আপোনালোকে যি ব্ৰাউজাৰ অ'পেন কৰে আপোনালোকে কৰি ল'ব পাৰিব। মই ব্ৰাউজাৰটো অ'পেন কৰিছোঁ। আপোনালোকে যি ব্ৰাউজাৰ ইউজ কৰি ডেস্কটপ চাইটৰ কাৰণে, ইউটিউব চেনেলটোৰ কাৰণে মই মোবাইলটো অকণ ৰোটেট কৰি লৈছোঁ। মই অকণ মোবাইলটো ৰোটেট কৰিব লগা হৈছে আপোনালোকক দেখুৱাবৰ কাৰণে। মই ৰোটেট কৰি লৈছোঁ। ৰোটেট কৰাৰ লগে আপোনালোকৰ চেনেলটো ইয়াত আহি যাব অলৰেডি। যদি আপোনালোকে ডেস্কটপ চাইটত চলাই থোৱা আছে, লগ ইন কৰি থোৱা আছে, তেতিয়াহ'লে আপোনালোকৰ ডেস্কটপ চাইটত অন কৰি থোৱা আছে, তেতিয়াহ'লে আপোনালোকৰ লগ ইন হৈ যাব। ইয়াত লগে লগে আপোনাৰ সুবিধাৰ কাৰণে মই চেনেলটো ইয়াত ৰোটেট কৰি লৈছোঁ। আপোনালোকৰ চেনেলত ক্লিক কৰিব। চেনেলত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ইয়াত মই প্ৰথমবাৰ দেখুৱাই দিছোঁ। আপোনালোকৰ চেনেলটো অ'পেন হোৱাৰ লগে আপোনালোকৰ এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। আপোনালোকৰ চেনেলৰ বেনাৰটো, আপোনালোকৰ হোম স্ক্ৰীণটো খোল খোৱাৰ লগে লগে আপোনালোকৰ চেনেলৰ বেনাৰ আপোনালোকে এবাৰ ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে আপোনালোকৰ এটা অকণমানি এটা পেঞ্চিল আকাৰৰ এটা চিম্বল আহিছে, সেই চিম্বল আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে আপোনালোকৰ ইয়াত দুটা অপশ্যন আহিছে, মই দেখুৱাই দিছোঁ। ফাৰ্ষ্ট হৈছে এডিট লিংকছ আৰু এডিট আৰ্টছ। এডিট লিংকটো হৈছে আপোনালোকৰ যিবিলাক মই আপোনালোকক দেখুৱাইছিলোঁ ছ'চিয়েল মিডিয়াৰ লিংকবিলাক আপোনালোকে এড কৰিব পাৰিব এবাউট ছেকশ্যনত। আৰু ছেকেণ্ডটো হৈছে এডিট চেনেল আৰ্ট। আপোনালোকৰ চেনেলৰ যিটো কভাৰ ফটোখন এখন আপোনালোকে এডিট কৰি নতুন এখন লগাব পাৰিব বা নতুনকৈ আপোনালোকে এড কৰিব পাৰিব। আপোনালোকে প্ৰথমতে কি কৰিব, আপোনালোকে চেনেল এতিয়া লিংক ছ'চিয়েল মিডিয়াৰ লিংক আপোনালোকে এবাউট ছেকশ্যনত এড কৰিব বিচাৰিছে, তাৰ আপোনালোকে প্ৰথমতে এডিট লিংকত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে আপোনালোকৰ এটা নতুন ইণ্টাৰফেচ খোল খাই যাব। খোল খোৱাৰ লগে আপোনালোকৰ যিটো আপোনালোকৰ চেনেলৰ এবাউট ছেকশ্যনত আপোনালোকে এড কৰিবলৈ বিচাৰিছে, তেতিয়া আপোনালোকৰ ইয়াত এড বুলি আহি যাব। মই অলৰেডি ফেচবুক পেজৰ আপোনালোকৰ ইয়াত মই এটা মোৰ ভাগৰ পেজটো আপোনালোকৰ লিংকটো এড কৰি থোৱা আছে, আপোনালোকে এড কৰি লৈছোঁ। চ' আপোনালোকে এড কৰিবলৈ হ'লে আকৌ এড বটনত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে আপোনালোকৰ ইয়াত মাৰি দিব আপোনালোকৰ কোনটো দিম বুলি ভাবিছে। মই ইয়াত এই ফেচবুক প্ৰফাইলটো ইয়াত দিবলৈ আহিছোঁ। মোৰ ভাগৰ প্ৰফাইলটো ফেচবুক মই লিখি দিছোঁ, আপোনালোকে লিখি দিব ফেচবুক প্ৰফাইল মই মাৰি দিছোঁ। ইয়াত আকৌ বিটো আহি গৈছে। ফেচবুক প্ৰফাইল মৰাৰ পিছত আপোনালোকৰ ইয়াত দেখিবলৈ পাইছে এটা লিংক URL বুলি। URLটো আপোনালোকে কি দিব লাগিব, দেখুৱাই আছে এটা URL বুলি আহিছে। ফেচবুকৰ নাম আপোনালোকৰ ফেচবুক প্ৰফাইলটো লিখি পেলাই আপোনালোকে URLটো মাৰিব লাগিব। URLটো আপোনালোকে কি দিব মই আপোনালোকে কৈছোঁ। আপোনালোকৰ আকৌ বেক যাব। বেক গৈ পেলাই আপোনালোকৰ ইয়াত আপোনালোকৰ ক্ৰোম ব্ৰাউজাৰ আপোনালোকৰ আপোনালোকৰ কোনোবা এটা অন্য এটা ব্ৰাউজাৰত আপোনালোকৰ ফেচবুকটো আপোনালোকে অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পিছত আপোনালোকৰ ইয়াত বা আপোনালোকে ডাইৰেক্ট ফেচবুকত গৈ পেলাই আপোনালোকে লিংকটো কপি কৰি ল'ব। মই আপোনালোকৰ ফেচবুক প্ৰফাইলৰ লিংকটো আপোনালোকে লাষ্টত ফেচবুকটো প্ৰফাইলটো অ'পেন কৰাৰ লগে আপোনালোকৰ ইয়াত থ্ৰী-ডট অপশ্যন পাব। থ্ৰী-ডট অপশ্যন পোৱাৰ লগে লগে আপোনালোকৰ যিটো প্ৰফাইলৰ লিংক, আপোনালোকৰ ফেচবুকৰ প্ৰফাইলৰ লিংকটো আপোনালোকে কপি কৰি ল'ব। মই অলৰেডি কপি লিংকটো প্ৰফাইলটো ক্লিক কৰি লৈছোঁ। ক্লিক কৰাৰ লগে মই অ'কে কৰি লৈছোঁ। আপোনালোকৰ এইটো মোৰ প্ৰফাইলটো এতিয়া আপোনাৰ মই প্ৰফাইলটো আকৌ লিংকটো কৰি দিছোঁ। মই লিংকটো কপি কৰি লৈছোঁ। কপি কৰাৰ লগে মই কপি কৰিছোঁ। আকৌ মই যাম, মই যিটো ইউজ কৰিছিলোঁ ব্ৰাউজাৰটো, সেই ব্ৰাউজাৰটোলৈ যাম। তাৰপিছত আপোনালোকে দেখিবলৈ পাইছে ফেচবুক প্ৰফাইল লিখি দিছোঁ আৰু URL আপোনালোকে এইটো পেষ্ট কৰি দিব। মই পেষ্ট কৰি দিছোঁ আপোনালোকক দেখুৱাৰ কাৰণে। মই ইয়াত পেষ্ট কৰি দিছোঁ। পেষ্ট কৰাৰ লগে আপোনালোকে ডান বুলি এটা অপশ্যন আছে, দেখিবলৈ পাইছে। মই জুম কৰি আপোনালোকক ডান কৰি আপোনালোকৰ
ডান বুলি এটা অপশ্যন আছে সেই ডান অপশ্যনটো আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ লগে আপোনালোকৰ অলৰেডি আপোনালোকৰ প্ৰফাইলটো ইয়াত আপোনালোকৰ প্ৰফাইলটো এড হৈ গৈছে এবাউট ছেকশ্যনৰ ইউটিউবত তো আপোনালোকৰ মই বেক গৈ অকণমান দেখুৱাই দিছোঁ ৰিফ্ৰেছ মাৰিছোঁ অকণমান চেনেলটো মই ডাইৰেক্ট এবাউট ইউটিউব ডাইৰেক্ট এপত গৈ আপোনালোকক দেখুৱাই দিছোঁ এবাউট ছেকশ্যনৰ মোৰ ফেচবুক এপটো এড হৈছেনে নাই আপোনালোকে যাব এবাউট ছেকশ্যনলৈ এবাউট ছেকশ্যনত যোৱাৰ পিছত আপোনালোকৰ অকণমান ৰিফ্ৰেছ মাৰিব ৰিফ্ৰেছ মাৰিলে আপোনালোকৰ এটা ইয়াত দেখিলে পাইছে ফেচবুক প্ৰফাইল সেই প্ৰফাইলত আপোনালোকে ফেচবুক প্ৰফাইলৰ নামটো ক্লিক কৰাৰ লগে আপোনালোকৰ অলৰেডি যিটো আপোনালোকৰ ফেচবুক একাউণ্ট সেই ফেচবুক একাউণ্টত আপোনালোকে ডাইৰেক্ট লৈ যাব ডাইৰেক্ট আপোনালোকৰ লৈ যাব মই দেখুৱাই দিছোঁ মই ফেচবুক একাউণ্টত দেখিলে পাইছে মই এতিয়া এইমাত্ৰ মোৰ ভাগৰ প্ৰফাইলটো এড কৰিছিলোঁ সেইকাৰণে মোৰ ভাগৰ এড আহি গৈছে যদি আপোনালোকৰ এনেকৈ ছ'চিয়েল মিডিয়াৰ লিংকবিলাক আপোনালোকৰ ইউটিউব চেনেলৰ এবাউট ছেকশ্যনত এড কৰিব পাৰিব যদি মোৰ ভিডিঅ'টো আজি ভাল লাগিলে লাইক কৰি দিব যদি চেনেলটো প্ৰথমবাৰৰ কাৰণে চাইছে ন তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি দিব